Hi guys, welcome back to my YouTube channel. মই পৰি আৰু মোৰ YouTube channel অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম। আহাৰ মাহ আহি আছে, আপোনালোক সকলোৱে গম পায় যে আহাৰ মাহৰ পৰা আমাৰ খেতি হোৱা পৰ্বটো আৰম্ভ হ'ব। সেইকাৰণে ভাবিছোঁ আজিও পায় আগতীয়াকৈ পাই আমি কঠীয়া ধানখিনি মাৰি লওঁ। আজি আপোনালোকক ভিডিঅ'টো বেছি দীঘলীয়া কৰি নেদেখুৱাওঁ, অলপ শ্বৰ্ট কৰিম। শ্বৰ্টটো সিমানো শ্বৰ্ট নহয়, কিন্তু অলপ শ্বৰ্ট কৰিম। মই জানো আপোনালোকে যে দীঘলীয়া ভিডিঅ'বোৰ চাই অলপ ব'ৰ পায়, সেইকাৰণে মই ভাবিছোঁ অলপ শ্বৰ্ট কৰিম। আপোনালোকক জাষ্ট আমি কঠীয়া ধানখিনি মৰা কিছু দৃশ্য দেখুৱাম। কেনেকৈনো আমি কঠীয়া ধানখিনি মাৰিছোঁ, কি কৰিছোঁ, সেইবোৰ আপোনালোকক দেখুৱাম। এটা কথা, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই বৰ ভাল নাপায় নেকি বাৰু? প্লিজ জনাবচোন কমেণ্টত। কিবা ভুল দেখিলে কমেণ্টত জনাব, মই ভালকৈ দিবলৈ ট্ৰাই কৰিম। একচুৱেলি বৰ এটা ছাপোৰ্ট পোৱা নাই আপোনালোকৰ পৰা। আপোনালোকে এনেকৈ ছাপোৰ্ট নিদিলে মই ভিডিঅ' বনাবলৈ কিবা মনটো ভাল নালাগিব। সেইকাৰণে ভাবিছোঁ আপোনালোকক জনাওঁ যে প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰক। মোৰ এইটো নতুন ইউটিউব চেনেল হয়। মই ফাৰ্ষ্ট ব্লগটোত কৈছোঁ যে মোৰ আগত ইউটিউব চেনেল এটা আছিলে, তাত ছাপোৰ্ট নাপালোঁ। সেইকাৰণে মই সেই চেনেলটো চলাবলৈ বাদ দিছোঁ। এইটো নতুনকৈ খুলিছোঁ। ভাবিছিলোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব, কিন্তু ফাৰ্ষ্টতে অলপ ছাপোৰ্ট কৰিলে, এতিয়া ছাপোৰ্ট কৰিবলৈ অকণমান আপোনালোকে পাহৰিছে ন? ঠিক আছে, একো নাই। এতিয়াৰ পৰা আপোনালোকে মোক ছাপোৰ্ট কৰিব বুলি মই বহুত আশা ৰাখিছোঁ। এতিয়া তেন্তে আপোনালোকক দেখুৱাওঁ আমি কঠীয়া ধান কেনেদৰে মাৰিছোঁ। ঠিক আছে, তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু শেষত যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ ভিডিঅ'টো লাইক এটা কৰি দিব। কণপেহী এইফালে চাওক আকৌ, কি কৰিছেনো কণপেহী? ধান মাৰিছে। কেলে চাউল নাইকিয়া হ'ল নি ঘৰত? কঠীয়া ধান। মই বোলো ধান নাইকিয়া হ'ল নেকি, চাউল নাইকিয়া হ'ল নেকি ঘৰত? খেতি কৰিব তাৰমানে এইবাৰ? মাক